নমস্কাৰ সমুখ দৰ্শকক আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাই আজি দুবিধ পিঠাৰ ৰেচিপি লৈ আহিছোঁ। এই পিঠা দুবিধ হৈছে বৰ পিঠা বা তেল পিঠা আৰু ঘিলা পিঠা। এই পিঠা দুবিধ বনাবৰ বাবে এয়া মই 1 কেজি আঢ়ৈ চাউল 6 ঘণ্টামান সময় কোমলাই থৈছিলোঁ। মই এটা খৰাহিত টুকি লৈছোঁ। তাৰপিছত এয়া চাওক চাউলখিনি সম্পূৰ্ণ জৰ্জৰীয়া হৈছে। এই চাউলখিনি মই মিক্সিতেই গুড়ি কৰি ল'ম। অলপ অলপকৈ চাউলখিনি দি মই ধুনীয়াকৈ গুড়ি কৰি লৈছোঁ আৰু এয়া চালনীৰে মিহিকৈ চালি লৈছোঁ। এয়া গুড় মই লৈছিলোঁ, অলপ সময় মই কাটি পেলাই এনেকৈ পানীত কোমলাই থৈছিলোঁ। এই গুড়খিনি চেকি ল'ম যাতে গুড়ত থকা কিছুমান আঁহ বা লেতেৰা চেকনিখনতে আঁতৰি যায়। মই প্ৰায় 200 গ্ৰাম গুড় লৈছিলোঁ আৰু তাতে এগিলাচতকৈ কম পানী দি পেলাই গুড়খিনি কোমলাই থৈছিলোঁ। ইয়াতে এতিয়া মই 2 হেতা কেঁচা পিঠাগুড়ি দিলোঁ, লগতে এয়া হেতা দিছোঁ আটা আৰু এয়া কমলাৰ বাকলি অকণমান মিহিকৈ কুটি দিছোঁ। কমলাৰ বাকলিকণ কুটি দিলে বৰ ধুনীয়া লাগে খাবলৈ, গোন্ধটোও ভাল হয়। এতিয়া এইখিনি খুব ভালদৰে এনেদৰে মিহলাই পেলাব লাগিব। এনেকৈ মিহলাই চাব লাগিব, বহুত বেছি পাতলো হ'ব নালাগে আৰু বহুত বেছি ডাঠো হ'ব নালাগে। এইখিনি এনেদৰে গুলি পেলাই মই প্ৰায় 1 ঘণ্টামান সময় এনেদৰে থৈ দিছিলোঁ। দৰ্শকসকল আপোনালোকে এনেদৰে গুলি ফ্ৰিজত থৈও পিছত লাহে লাহেকৈ পিঠা ভাজিব পাৰে। এয়া মই মিঠাতেল গৰম কৰি ল'লোঁ আৰু এতিয়া মই এটা এটাকৈ পিঠাখিনি এনেকৈ ভাজি যাম। হেতাখনেৰে কাষৰ তেলখিনি মই পিঠাটোৰ ওপৰলৈ এনেকৈ দি দিছোঁ যাতে ভিতৰৰ পিঠাগুড়িখিনিও ভালদৰে ভাজ খায়। গেছৰ ফ্লেমটো মই ল' কৰি থৈছোঁ। পিঠাটো ভালদৰে সিজিব লাগিব। এনেদৰে ভাজি অকণমান ৰঙচুৱা পৰিলেই, দুইফালে ৰঙচুৱা পৰিলেই পিঠাটো আমি কাঢ়ি থ'ম। এডাল শলা ব্যৱহাৰ কৰিছোঁ। শলাডালেৰে মই খুচি চাইছোঁ, যদি শলাডালত পিঠাগুড়িটো লাগি নাহে তেন্তে পিঠাটো ভালদৰে ভজা হৈ গৈছে। এয়া চাওক, এয়া এনেদৰে মই গোটেইখিনি পিঠা ভাজি ল'ম। দৰ্শকসকল এই পিঠা বনোৱাত ময়ো বেছি পাৰ্গত নহয়, কেৱল মাত্ৰ আপোনালোকক এটা আভাস দিবৰ বাবে চেষ্টাহে কৰিছোঁ। আপোনালোকেও এনেদৰে বনাই খাই চাব পাৰে। আজিকালি বজাৰতো সকলো পিঠাই উপলব্ধ, তথাপিও বিহু বুলি নিজে বনাই খোৱাৰ এটা আনন্দই বেলেগ। ঘৰৰ সকলোকে খুৱায়ো ভাল লাগে। তাৰ পাছত এয়া ঘিলা পিঠাৰ বনাবৰ বাবে মই কেঁচা পিঠাগুড়ি ল'লোঁ, তাতে কেইটামান কালজিৰা, এয়া আন্দাজমতে নিমখ আৰু একেবাৰে সামান্য অকণমান খোৱা চৌদা দিছোঁ। এইখিনি ভালদৰে মিহলাই এতিয়া এয়া পগাই থোৱা গুড়েৰে সৈতে, গুড় আচলতে মই তিয়াইহে থৈছিলোঁ, পগাই থোৱা নাই, কোমলাই থোৱা গুড় ৰসেৰে এনেদৰে পিঠাখিনি টানকৈ মঠি ল'ম। আটা মৰাৰ দৰে হ'ব লাগিব। মিঠাটো আপোনালোকে নিজৰ পচন্দ মতে দিব। যদি অকণ মিঠা বেছিকৈ খাই ভাল পায় তেন্তে গুড়ৰ পৰিমাণটো বঢ়াই দিব। এয়া চাওক, এতিয়া মই হাতেৰে ভালদৰে এনেকৈ পিঠাগুড়িখিনি সানি ল'লোঁ। এতিয়া মই এটা এটাকৈ এনেদৰে ঘিলাবোৰ বনাই যাম। এয়া চাওক, এনেদৰে মই গোটেইখিনি বনাই ল'লোঁ। এতিয়া গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি গোটেইখিনি পিঠা ভাজি যাম। এই পিঠাটো আমি একেলগে কেইবাটাও ভাজিব পাৰোঁ। পিঠাখিনি এনেদৰে এফাল ভাজ খালে আকৌ লুটিয়াই দিছোঁ, লুটিয়াই দি আনটো ফালো ধুনীয়াকৈ ভাজি লৈছোঁ। গেছৰ ফ্লেমটো কিন্তু মই ল' কৰিয়ে থৈছোঁ যাতে পিঠাটো ভালদৰে ভিতৰ ফালে সিজি যায়। এই পিঠা এতিয়া ভজা হৈ গ'ল। দৰ্শকসকল আপোনালোকেও এনেদৰে এই দুবিধ পিঠা বনাই খাই চাব। যদিহে ভাল পায় তেন্তে এটা কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰিব। ধন্যবাদ।